everyone, Thanglai Gupta. I am Chimpi Bora. আপোনালোকক সকলোকে মোৰ চেনেল দ্য মিক্স মিললৈ স্বাগতম জনাইছো। আজি থাম্বনেলত দেখি যিহেতু আপোনালোকে গম পাইছে মই কি বনাবলৈ গৈ আছো, গতিকে ভিডিওটো পলম নকৰি বলক আৰম্ভ কৰো। আৰু আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে এটা সিম্পল ৰিকুৱেষ্ট, সাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব, যাতে আগলৈ মই এনেদৰে ভিডিঅ' যি থাকিলে আপোনালোকে পাই থাকিব। গতিকে বলক এতিয়া পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু যাওঁ পাকঘৰলৈ। ৰেচিপি এটাৰ কাৰণে ভিডিঅ'টো একদম শৰ্ট কৰি ৰাখিছোঁ। এফালে কাৱৈ মাছ কাটি ল'লোঁ আৰু এফালে বাতি এটাত ল'লোঁ, তাত শুকান জলকীয়া 3টা আৰু সৰিয়হ অলপ লৈ অলপমান গৰম পানীত তিয়াই থৈ দিলোঁ আৰু সেইখিনি ছাইড কৰি থৈছোঁ। তেতিয়ালৈকে এইফালে কাৱৈ মাছ ফ্ৰাই কৰি লওঁ। এফালে ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে কাৱৈ মাছটো এনেকৈ মোৰ দৰে মানে কাটি নল'লেও হ'ব, মই পিছে কাটি লৈছিলোঁ। আৰু এইফালে এটা কাৱৈ মাছ আকৌ থাকি গৈছিলে, আকৌ বাছি মেলি আকৌ ফ্ৰাই কৰি দিলোঁ। লগতে আছে মাগুৰ মাছ। মাগুৰ মাছখিনি মই ভাবিছিলোঁ ভাপত দিম বুলি, কিন্তু সেই ৰেচিপিটো অলপ চেঞ্জ হৈ গ'ল। সেইটো কাৰণে আজি ভাবিছোঁ যে মাগুৰ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এইফালে সৰিয়হৰ লগত বনাম, যিহেতু এইখিনি তিয়াই থৈ দিছিলোঁ। এই তিয়াই থোৱা সৰিয়হ, তাৰপিছত আৰু শুকান জলকীয়া আছে আৰু লগতে ৰচুন 4 ফুটামান দিছোঁ আৰু এই গোটেইখিনি এটা ধুনীয়া পেষ্ট কৰি ল'লোঁ। এইদৰে এনেকৈ পেষ্ট কৰি ল'ব। এইফালে এতিয়া গৰম তেলত পিঁয়াজখিনি কাটি ভাজি ল'লোঁ, যেতিয়ালৈকে ৰঙা হৈ যোৱা নাই। দেখিছে পিঁয়াজখিনি ৰঙা হৈ আছে। তাৰপিছত বিলাহী দিলোঁ, অলপমান হালধি দিলোঁ, অলপমান নিমখ, এইফালে জিৰা পাউডাৰ আৰু একো পাউডাৰ দিয়া নাই। ইয়াত ৰেড চিলি পাউডাৰ যদি আপোনালোকে দিব বিচাৰে জ্বলা হ'বলৈ দিব পাৰে। আৰু ভালদৰে গোটেইখিনি ভাজি ল'ম যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। এইফালে দেখিছে বিলাহীখিনি গলি যোৱাৰ পিছত মই এইফালে যিটো পেষ্ট বনাইছিলোঁ তাতে আছিলে সৰিয়হ, ৰচুন আৰু শুকান জলকীয়া। এই গোটেই পেষ্টখিনি ভালদৰে মই বিলাহী আৰু পিঁয়াজৰ লগত ভালদৰে ভাজি ল'ম। এয়া দেখিছে। আৰু বিশেষকৈ একো মছলা দৰকাৰ নপৰে ইয়াত মাছৰ আঞ্জা এনেকৈ বনাবলৈ। অকল এইখিনি ৰচুন দিলে হয়, আদা নিদিলেও হৈ যায়, এনেকৈ ভাল লাগে খাই। আৰু মাছত জিৰা পাউডাৰটো অলপমান দি দিলে তেতিয়া মাছৰ টেষ্টটো বেছি ভাল লাগে। আৰু এইফালে মাগুৰ মাছখিনি মই যিটো ভাজি থৈ দিছিলোঁ তাৰপিছত ইয়াত দি অলপমান মিডিয়াম ফ্লেমত মই ভাজিলোঁ। এয়া দেখিছে পূৰা ৰং এৰিছে, কালাৰটো ইমান ধুনীয়া হৈছে দেখিছেনে? আৰু যেনেকৈ কালাৰটো হৈছে এনেকৈ খাবলৈও ভাল হৈছে। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'বিলাক চাই ভাল পাই আছে। আৰু যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলতে আছে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব, যাতে আগলৈ আপোনালোকে আৰু এনেদৰে ভিডিঅ'ছ পাই থাকে। আৰু মই ইয়াতকৈ আৰু ভাল ভাল ভিডিঅ'ছ দিবলৈ ট্ৰাই কৰিম। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে। এতিয়া বলক আজিৰ থালিখন ৰেডি কৰি লওঁ। তেন্তে আজিলৈ আহিছোঁ। আকৌ এবাৰ পুনৰ নতুন এটা ভিডিঅ'ত নতুন এটা ৰেচিপি লৈ আপোনালোকৰ সকলোৰে মাজত আহিম। তেতিয়ালৈ ষ্টে ছেফ এণ্ড ষ্টে হেল্ডি। বাই বাই।